আজি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ পানীতোলাৰ অধীনস্থ বৰুৱাখোলা আঞ্চলিক সমিতিখন অগ্ৰদূত যুৱ সংঘৰ খেলপথাৰত পূৰ্ণাংগ ৰূপত গঠন কৰা হয়। লগতে জিলা সমিতিয়ে তেওঁলোকক দায়িত্ব অৰ্পণ কৰে। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি নয়নমণি ফুকনে সভাপতিত্ব কৰা সভাখন আঁত ধৰে জিলা সমিতিৰ সহ-সাধাৰণ সম্পাদক কল্যাণ চেতিয়াই। মনদীপ শইকীয়াক সাধাৰণ সম্পাদক আৰু ধ্ৰুৱজ্যোতি ফুকনক সভাপতি ৰূপে লৈ ২৫ জনীয়াকৈ বৰুৱাখোলা আঞ্চলিক মটক যুৱ ছাত্ৰ পৰিষদৰ সমিতিখন গঠন কৰা হয়। এই অনুষ্ঠানটোত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা উপস্থিত থাকি সংগঠনৰ উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত বিতং বক্তব্য দাঙি ধৰে। দেওবাৰে মই শ্ৰী সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ দায়িত্ব গ্ৰহণ কৰি কাম কৰি যাম। যদি সংবিধানৰ নীতি বহিৰ্ভূত যিকোনো কাৰ্যত লিপ্ত হ'লে সংগঠনে দিয়া যিকোনো শাস্তি মূৰ পাতি ল'ম। জয় আই অসম।